এটা সময়ত আমি সিদ্ধান্ত লৈছিলো যে আমাৰ জীৱিকা সখী বাইদেউসকলক আমি স্কুটি প্ৰদান কৰিম 2021-22ত আমি 10,908 গৰাকী বাইদেউক আমি স্কুটি আগবঢ়ালো যেতিয়া মই মিটিঙলৈ যাওঁ তেতিয়া বাইদেউসকলে মোক কয় যে আমিতো বেংক সখী আমি পশু সখী আমি স্কুটি পোৱা নাই তেতিয়া মই বুজিলো গুৱাহাটীত আহি মই খবৰ ললো যে জীৱিকা সখীক আমি দিলো কিন্তু বাকি কমিউনিটি কেডাৰখিনিক আমি স্কুটি নিদিলো কিন্তু সকলোৱে কষ্ট সমানে কৰে হয় নে নহয় মই ঠিক কথা কৈছো নে নাই কষ্ট সকলোৱে কৰে কিন্তু আমি আধাক দিলো আধাক নিদিলো মোৰ মনটো বেয়া লাগিলে যে কথাটো অলপ ভুল হৈ গল আমি ইয়াতে আহি সকলোৱে সিদ্ধান্ত ললো যে আমাৰ কমিউনিটি কেডাৰ যিমান আছে সকলোকে আমি একোখনকৈ স্কুটি দিম আজি আমাৰ বাবে আনন্দৰ দিন যে আজি আমি সকলোকে ইয়াতে স্কুটি দিম আৰু আপোনালোকে স্কুটিখন লৈ নিজৰ কাম কৰিবলৈ সক্ষম হ'ব শ্ৰদ্ধাৰ আই মাতৃসকল আপোনালোকে বহুত কথা মোৰ পৰা বিচাৰে যে আমাক আৰু সুবিধা দিয়ক লাহে লাহে এই বছৰ আমি মহিলা উদ্যমিতাৰ 15,000 টকা পালো স্কুটিখনত আমি 50,000 টকা পালো এতিয়া মই আপোনালোকক সুধিব খুজিছো অৰুণোদয় আঁচনিত কাৰ কাৰ নাম আহিছে হাত ডাঙক হাতটো দাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায় আপোনালোকে হাতটো দাঙিব পাৰে হাত ডাঙক কাৰ কাৰ নাম আহিছে কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত ডাঙক আচ্ছা মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 200 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম দুই এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব এছআৰএলএমত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে হ'ব